আজি এটা বিশাল খানা আয়োজন কৰা হৈছে ৰ'ব কথাখিনি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ পুৱা শুই উঠি আহিলোঁ খেলপথাৰ আহি অলপ শৰীৰ চৰ্চা কৰিলোঁ পুৱা বোলে সোনকালে উঠিলে মানুহ ছাকচেছ হয় মোৰ কিন্তু আজিলৈকে একোৱেই হোৱা নাই এতিয়াও চাইকেলখনকেই চলাই আছোঁ বাৰু পেডেলত জোৰ দি মই আহিলোঁ দোকানত ঘৰৰ অলপ বজাৰ কৰিবলৈ বজাৰ কৰি ইয়াতে অলপ মাংসও লৈ ল'লোঁ এতিয়া মাংস লৈ আহি ৰাতিপুৱাৰ দানা নহয় খানা বনাবলৈ লাগি গ'লোঁ নিজৰ ভাগৰ খানা বনাই পেটৰ ভোক শেষ কৰি এতিয়া আকৌ মাংস বনাবলৈ লাগি গ'লোঁ উফ যিহে গৰম আজি কপালৰ খামেৰে মাংস হোৱা কৰিলোঁ বাৰু এতিয়া মই গা ধুই আহোঁ কিন্তু আজি গা ধুওঁতে গধূলিয়ে হৈ গ'ল এতিয়া ইয়াতে চলিছে আজিৰ খানাৰ মহা আয়োজন য'ত আছে ছাগলীৰ মাংস এতিয়া মাংস বনাই থাকিলে কেৰাহীত চাই জিভাৰ পানী গিলি থকা এই প্ৰাণীবিধক বাৰু কি কয় আৰু সকলোতে চাগে এনেকুৱা এবিধ প্ৰাণী থাকেই এতিয়া মাংস ৰেডি হৈ গ'ল আৰু আমাৰ মাষ্টাৰ বাবুৱে কোনটোত বেছি আছে সেইটো চাই আছে অৱশেষত মাষ্টাৰে বেছি থকা ভাগটো বাছি উলিয়াবলৈ সক্ষম হ'ল বাৰু আজিৰ খানাটো খাই এই নিজান ৰাতি আমি খৰমুৱা হ'লোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু এনেকুৱা মিনি ভ্লগ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব